Hello friends, কি খবৰ? মই আয়ুষ আপোনালোকে চাই আছে MLD Creation ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ৰাজা আৰু ৰাজাৰ দেউতাক দেৱযানী থকা আগৰ ঘৰটোলৈ গৈছিল আৰু তাত দেৱযানী থকা ঘৰটো তলামৰা দেখি ৰাজাৰ দেউতাকৰ খং উঠিছিল আৰু দেৱযানী থকা ঘৰটোৰ মালিক কোন বিচাৰিছিল আৰু দেৱযানীক কেনেকৈ ধৰিব পাৰিব তাৰ বিষয়ে ৰাজাৰ আগত কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত অৰ্ণৱৰ দেউতাকে ৰাতিপুৱা শুই উঠিয়ে মন্দিৰত প্ৰাৰ্থনাৰ শব্দ শুনা পায় অৰ্ণৱৰ দেউতাকে অৰ্ণৱৰ মাকক মাতিব আৰু ক'ব ইমান ৰাতিপুৱাই কোনে মন্দিৰত প্ৰাৰ্থনা কৰিছে বুলি দেউতাকে সুধিব আৰু তেতিয়া দেৱযানীয়ে যে মন্দিৰত চাকি জ্বলাই মিকুৰ লগত প্ৰাৰ্থনা কৰিছে সেই কথাটো ক'ব আৰু তেতিয়া দেউতাকৰ মনটো বহুত বেছি আনন্দ পোৱা দেখিবলৈ পাব ইফালে আকৌ দেৱযানীয়ে আজি চাহ বনাব আৰু সকলোকে দিব আৰু তেতিয়া বিজুৱে ডাইনিং টেবুলত বহি চাহ খাই থাকিব আৰু সেইখিনি সময়তে অৰ্ণৱৰ মাক আহিব আৰু তই গোটেই কামখিনি ছোৱালীজনীকে কৰিব দিছা নেকি বুলি ক'ব আৰু তেতিয়া বিজু লগে লগে উঠি যোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত অৰ্ণৱে অকলে অকলে বাইকেৰে গৈ থাকিব আৰু তেতিয়া ৰাজাহঁতে অৰ্ণৱক দেখি পিছে পিছে গাড়ীৰে ফলো কৰি গৈ থাকিব এতিয়া বাৰু ৰাজাৰ দেউতাকে অৰ্ণৱক গাড়ীৰে খুন্দা মাৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ